তো গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভাল আছে। আকৌ এটা নতুন ভিডিঅ' এটা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মন্টুমণি সোণোৱাললৈ। তো মানে আজি এটা গাঁৱৰ পৰা ওলাই আহিছোঁ আৰু এইফালে এনেকৈ মাথাউৰি হৈ এনেকৈ দেখিবলৈ পাইছে। তো চাওক এইফালে এনেকৈ কৈ পিনে এইখিনি শিমলু গছ আমাৰ ঘৰ আগফালে আছে, মানে মাথাউৰিটো পাৰ হৈ এনেকৈ আছে। তো এইফালে আহি আছে ৰিংকুমণি, চুপু, মণিকা পেহী আহি আছে। তো মানে গোটেইকেইটা এফালে যাওঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে আজি এফালে লৈ লৈছোঁ ডিঙিত, মানে ডাৱৰীয়া বতৰ ন, মিচিং মাফলা বুলি কয় এখন, মানে লৈ লৈছোঁ ডিঙিত। এইফালে এনেকৈ কি ধুনীয়া পৰিৱেশ চাওক না, এইফালে এনেকৈ কৈ ইমান ধুনীয়াকৈ গছ গছনি, এইফালে পানী হৈ হৈ একবছৰ গোটেই গছখিনিও পাত চাত নাইকিয়া হৈ গ'ল, মানে গোটেইখিনি শুকাই গৈছে গুৰিৰ পৰা। তো চাওক এইফালে আছে আমাৰ ভিনদেউহঁতৰ ঘৰ, এইফালে বাৰীখন আছে সেইখন গোটেই। এইফালে আহি গ'ল চপু, এইটো চপু, সেই চপু। এইফালে আছে ৰিংকুমণি। খোজকাঢ়ি যাম বুলি ভাবিছিলোঁ, সেইবাবে বাইক চাইক ননাকৈ ওলাই আহিলোঁ। মানে এইডাল ডেকা ল'ৰা দাঙি নিবলগীয়া হৈছে, সেইবাবে ক'লোঁ মানে স্কুটি আৰু বাইক লৈ যাওঁ বুলি। ভালেকণ দূৰহে দিয়ে এতিয়া বাইকখনকে লৈ যাওঁ, ইয়াক মানে দাঙি নিবই লাগে, নহ'লে গান্দা আহে বুলি কৈ মানে একদম মানে মাটিতে শুই দিয়ে গোটেই পাৰ্কতে বুকাই চুকাই। তো এনেকৈ যাওঁ মানে এনেকৈ কি কৰিছ হা হা ফুলবাৰী পাতিছ নেকি? ফুলৰ মালিনী নেকি তই হে? ফুলৰ মালিনী নেকি? এইফালে ভণ্টিয়ে ধুনীয়াকৈ ফুলবাৰী পাতি আছে। এইফালে আছে মানে বোৱাৰী এজনী, এইফালে খুৰী আছে চাই আছে। তো এইফালে পিছফালে আমাৰ এজনী ধামনি বাই আহি আছে, মানে মণিকা পেহী আহি আছে। তো এনেকৈ কৰি পিনে এইফালে এনেকৈয়ে গৈ থাকে আৰু। এতিয়া বাইকখন আনিবলৈ যিহেতু এডোখৰ খোজকাঢ়ি আহিবলগীয়া হৈছে, এনেকৈ কৈ মানে এইটো ৰাস্তাই চাওঁ নে কিমান ধৰণে কেনেকুৱা ধৰণে নিজেও কিছুমান কাম কৰিবলৈ চেষ্টা কৰোঁ, তথাপিও অসম চৰকাৰখনে অকণো গুৰুত্ব নিদিয়ে। মানে এইবিলাক চাওক, এই মানে বাৰিষা হোৱাই নাই, এতিয়া বাৰিষা হ'বহে। বাৰিষা হোৱাৰ আগতে ইমান পানী হ'লে মানে কেনেকৈ হ'ব ভাবি চাওক গাইছ আপোনালোকে। তেতিয়াহ'লে আমি পঞ্চায়তৰ বা ৱাৰ্ডৰ যিজনক ভোট দি ভোটাৰ আমাৰ ভোট সাব্যস্ত কৰি আমি জিকাওঁ, তেখেতলোকেও একো চকু কাণ নিদিয়ে, গুৰুত্ব নিদিয়ে। আমাৰ এটা ভোটে কিমান ডাঙৰ ডাঙৰ তেখেতলোকক উপকাৰ কৰে, কিন্তু তেখেতলোকে অকণো বুজিবলৈ চেষ্টা নকৰে। সেইবাবে অসম চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, আপোনালোকে যদি পাৰে আমাৰ এই গাঁওখনত অকণমান হ'লেও উন্নতি কৰিবলৈ বা অকণমান সহায় কৰি পিনে আমাৰ এই গাঁওখনৰ মানুহখিনিক বোকা পানীৰ পৰা অকণমান মুক্ত কৰি পিনে ৰাখিব বুলি আশা কৰি আপোনালোকক অনুৰোধ জনাইছোঁ। তো চাই থাকক ভিডিঅ'টো, ইমান বোকা দেখিছেনে? এইটো ৰাস্তাতে আমাৰ গাঁৱৰ পৰা যিখিনি বজাৰ বাহনি কৰিবলৈ যায় সেইসকল ৰাইজে এইটো ৰাস্তাইদি অ'টোৱেদি যায়। কিছুমানৰ হয়তো সৰু মৰুকৈ এখন গাড়ী আছে ছেকেণ্ড হেণ্ডকৈ কিনি মেলি লোৱা, হয়তো কিছুমানে বাইক লৈ যায়, কিছুমানে স্কুটি লৈ যায়। এই বোকা ৰাস্তাটোৱেদি যাব লাগে, বেলেগ ৰাস্তা আছে যদিও গোটেই একেই পথাৰ ৰাস্তাই আমাৰ এনেকুৱাই, গোটেইখিনি এনেকুৱাই। তো এইফালে এটা আছে, আমাৰ নামঘৰ বনাবলৈ চেষ্টা কৰিছিলে, কিন্তু টকা পইচাৰ অভাৱত নোৱাৰিলেগৈ গোটেইটো বনাবলৈ। এনেকৈ থাকিলে এইফালে এইখিনি গোটেই নামঘৰ মাতিয়ে এনেকৈ আছে। লগতে আপোনাৰ আহি আছোঁ, পাই যামগৈ এতিয়া ঘৰ। মই যে আপোনালোকক ভিডিঅ' বনাই দেখুৱাই থাকোঁ কেতিয়াবা, চবেই নাচায়, কিন্তু যিসকলে চায় তেখেতসকলক দেখুৱাবলৈ বিচাৰিছোঁ মানে। তো চাওক, মই দেখুৱাই থকা ৰাস্তাটো, আমাৰ ঘৰৰ পদূলি ৰাস্তাটো এইটোৱেই। এজাক দুজাক বৰষুণ দিওঁতে কি গতি হৈছে চাওক। এইফালে এনেকৈ আছে, এফালে মানে কেনেকৈ বাইকখন বাৰিষা হ'লে আৰু কেনেকৈ গাড়ীখন বা বাইকখন লৈ আমি ওলাই সোমাই যাম বা বজাৰলৈ যাম বা ক'ৰবালৈ এমাৰ্জেঞ্চি সময়ত কেনেকৈ যাম, সেইটো অকণমান ভাবি চাব আপোনালোকেও। সেয়েহে ভিডিঅ'টো চাব আপোনালোকেও, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে গৈ অসম চৰকাৰৰ চকুত লাগেগৈ। তো এইফালে এনেকৈ ঘৰটোত আছে, এইটো ঘৰটো এনেকৈ এইফালে ভিতৰৰ পৰা চিঞৰি আছে আমাৰ ভাগিনজনীয়ে, মামা মামা। অৱস্থা একদম মানে য'তে দেখিলেও, য'তে নহওক য'তে থাকিলেও অকল চিঞৰিয়ে থাকে তাই। নানো মামা অকল মামা চিঞৰি থাকে। কি এইখন বিচনাত কি পেলালা?
বাকেট আমাৰ ভাগিনজনী খেলি থাকা দেই মোৰ চাবিটো ক'ত থলা পালো এইটো চাবি এইটো পালো তুমি খেলি থাকা দেই হা অঁ খেলি থাকা দেই বাই বাই বোলে আমাৰ ভাইদা আহি গ'ল স্কুলৰ পৰা আহিলেনে এইফালে ভাইদাই বহুত দূৰ স্কুলখন বহুত দূৰৰ পৰা আহিবলগীয়া হয় তো আহি গ'ল আৰু এইফালে আমি আহি থকা জেগাডোখৰ ইয়ালৈ আহিছিলোঁ জেঠাহঁতৰ ঘৰলৈ এইটো য'তে ত'তে এনেকুৱাই ভাওনা দেখিছেনে বাৰু য'তে ত'তে এনেকুৱাই ভাওনা কৰি থাকে উঠ এইফালে এনেকৈ জুই খুৱাই আছে একজনী হ'ল খুৰীদ আৰু কাকো দিয়কচোন আহি মানে আহোঁতে ভিডিঅ'টো নকৰিলোঁ পবালৈ গুচি আহিলোঁ যিহেতু আমাৰ নিচেই কাষতে পবা বনাঞ্চলখন আছে সেইবাবে আমি পেহীক পবালৈও লৈ গুচি আহিলোঁ বহুত বছৰ অহা নাই যিহেতু সেইবাবে পেহীক দেখুৱাবলৈও লৈ আনিলোঁ ইয়াত কি কৰিলে কি নাই কৰা তো চাই থাকক কিমান ধুনীয়া এটা নেচাৰেল চেনেৰী আছে চাওক আপোনালোকে আৰু মোৰ ভাগত যিটো মানে জোনতৰালি গানটো আপোনালোকে দেখিছিলে ভিডিঅ'ত আপোনালোকে এই জেগাডোখৰতে দেখিছিলে মোৰ ভাগৰ এটা চিন এইখিনিত আছিলে আৰু এটা চিন এইখিনিত আছিলে আৰু এইফালে নদীৰ মাজত লোৱা হৈছিলে তো আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো আকৌ এবাৰ চাব বহুত ধুনীয়াকৈ দিয়া আছে ড্ৰোন শ্বট লোৱা আছে আৰু বহুত ধুনীয়া কেমেৰাৰ পৰা শ্বটখিনি লোৱা আছিলে এইফালে এনেকৈ কৰি পিনে এই গোটেই এই ঝাৰুবনলৈকে লোৱা আছিলে ভিডিঅ'টো আপোনালোকে যদি যোৱা নাই ধনী মিউজিকত আছে ভিডিঅ'টো আপোনালোকে গৈ চাবগৈ মন্টুমণি সোণোৱাল চং বুলি মাৰি দিলে আপোনালোকে পাই যাব ধুনীয়াকৈ তো আশা কৰিছোঁ আকৌ এবাৰ যদি যিসকলে চাইছিলে পাহৰিছেও সেইসকলে ধুনীয়াকৈ গৈ পিনে ভিডিঅ'টো আকৌ এবাৰ চাই দিব বুলি আশা ৰাখিছোঁ এইফালে আছে আমাৰ ধুনীয়াকৈ লিখি থৈ দিয়া একদম আই লভ পবা এইটো চাওক কি ধুনীয়া লাগিছে চুপু কেঁচা লাগা ये जगह अच्छा लग गया और आएगा कि नहीं आएगा फिर से आएगा हाँ ठीक है এইফালে আমাৰ ফটো সেশন চলি গ'ল ৰিংকুমণি আছাম আৰু লগতে পেহী এইফালে চকু বেটাও পোষ্ট দি দিলেগৈ এইফালে ধুনীয়াকৈ এইখিনি জেগাতে এই পবা নামৰ এইখিনি জেগাতে আমাৰ পবা বনাঞ্চল যিহেতু হয় এইখিনি জেগাতে এই ধুনীয়াকৈ যিখিনি জেগাত দেখি আছে আপোনালোকে কেমেৰাৰ পৰা এইখিনি জেগাতে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ যিসকল সংগীত জগতত জড়িত হৈ আছে আমাৰ সংগীত জগতখনৰ ছিংগাৰ বা এক্ট্ৰেছ এক্টৰ আহি পিনে ইয়াতে ধুনীয়াকৈ চিডিঅ' প্ৰফেশ্যনেল ভিডিঅ' বনাই তো আপোনালোকৰ মানে ইউটিউবাৰ আমাৰ দৰে ইউটিউবাৰ যিখিনি আছে আমাতকৈ বহুত ডাঙৰ আমিতো একোৱেই নহয় তথাপিও মানে কৈছোঁ আৰু যিহেতু মোৰ নতুনকৈ চেনেলটো খুলিছোঁ মন্টুমণি সোণোৱাল বুলি তো সকলো আহে আমাৰ পাখি ৰাজবংশী আহিছে মনোজ দাহঁতি আহিছে ডান্সাৰ ভাইহঁতি আহিছে ডান্সাৰ ভাই বা মনোজ দাহঁতৰ ঘৰ বেছি দূৰ নহয় বাৰু 7-8 কিলোমিটাৰ দূৰৈত আছে তথাপিও মানে আমাৰ যিটো নেকি পাখি বা কাকু আৰু এনেকৈ গৌৰৱ সিহঁতিও আহি ইয়াত ভিডিঅ' বনাই গৈছে বহুত দূৰৰ পৰা আহিছে মানুহ তো আপোনালোকেও আহিব আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহিব এবাৰ চাই যাবহি আমাৰ পবাখনক এবাৰ হ'লেও অকণমান হ'লেও মানে চৰকাৰৰ চকুত পৰাকৈ দিবহি ভিডিঅ'ৰ সৈতে প্ৰচাৰ কৰি তো তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ বুলি ভাবিছোঁ ইয়াতে শেষ কৰি দিওঁ চাই থাকিব সকলোৱে মন্টুমণি সোণোৱাল ইউটিউব চেনেলটো আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল ধন্যবাদ জয় আই অসম।